অসমৰ আৰ্থ-সামাজিক অৱস্থাৰ অৱনতি তথা জেহাদী কাৰ্যকলাপবিলাক যেতিয়া বাঢ়ি আহিব ধৰিলে কেইগৰাকীমান সচেতন লোকৰ সহযোগত আমি এখন বাতৰি কাকত প্ৰাগজ্যোতিষ নামাকৰণেৰে উলিয়ালোঁ 2009 চনৰ বহাগ মাহৰ পৰা তাৰ পাছত 2018 চনৰ ডিচেম্বৰ মাহৰ পৰা সম্পূৰ্ণ উত্তৰ পূব কভাৰ কৰিব পৰাকৈ এখন ইংৰাজী বাতৰি কাকত আমি প্ৰকাশ কৰি আহিছোঁ। এতিয়া আমি প্ৰাগজ্যোতিষ লাইভ এটা পৰ্টেল খুলি আমাৰ প্ৰাগজ্যোতিষ ট্ৰাষ্ট প্ৰকাশন ট্ৰাষ্টৰ সহযোগত চলাই আহিছোঁ। গতিকে নিৰ্ভীক বাতৰি পৰিৱেশন কৰি আহিছোঁ আমি কাকত দুখনৰ জৰিয়তে আৰু লাইফৰ পৰা আমি তেনেকুৱা ভৱিষ্যতলৈ সহযোগ পাম বুলি আশা কৰিছোঁ। মোৰ শুভেচ্ছা জনালোঁ আমি যাতে অনাগত দিনবোৰত আগবাঢ়ি যাব পাৰোঁ, সুখে শান্তিয়ে অসমবাসী তথা উত্তৰ পূব যাতে থাকিব পাৰে, জেহাদী কাৰ্যকলাপ নষ্ট ধ্বংস হ'ব পাৰে। আজিকালি হয়তো বহুখিনি কমি আহিছে, আতংকবাদ চলি আছিলে বহুখিনি আমাৰ এতিয়া বৰ্তমান চৰকাৰৰ সহযোগত আমাৰ সেইবোৰ প্ৰায় নাইকিয়া হৈ আহিছে। নতুন বছৰটো সকলোৰে বাবে সুখৰ হওক বুলি আশা কৰিছোঁ। ধন্যবাদ।